নমস্কাৰ নিপেন্স ব্লগ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা অন্য ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। মানে বহুত ডাঙৰ সমস্যা এটা হৈছে। তো মানে দিনটো আজি ঘৰত আছিলোঁ, কালি পিকনিক খালোঁ, আজি ঘৰত আছিলোঁ 2 জানুৱাৰী। মানে ফটককৈ মানে দুপৰীয়া ভাত কেইটা অলপ খাইছোঁ। তাৰপিছত মানে এজনে ক'লেগৈ যে আমাৰ কালি গৰুখিনি অহা নাছিলে পথাৰৰ পৰা। কালি যিখন পথাৰত পিকনিক খাইছিলোঁ সেইখন পথাৰতে আছোঁ, চাই লওক। মানে গৰুখিনি অহা নাছিলে আৰু গৰু এজনী জগিছে বুলি ক'লে। তহঁতৰ গৰুজনী জগিলে আৰু আমাৰ মা নাছিলে, মা গৈছিলে বাইদেউ ঘৰলৈ। তো বাইদেউ ঘৰৰ পৰা মাক লৈ আহিলোঁ, আনি পেলাই মানে সয়া তো চিঞৰিছে, মানে গৰুজনী পাইছে, পোৱালি জগিলে বুলি ক'লে। তো ব'লকচোন। গৰুজনী পালোঁ, কিন্তু এজনী আমাৰ গৰু নহয়, বৌয়ে কৈছে নহয় বুলি। পোৱালি এটাও আছে, কিন্তু বিৰিণাৰ মাজত আছে, ভয়ো লাগে যে। আমাৰ গৰু নহয়। কাৰ গৰু নেকি? দমৰা পোৱালি কেনে? দমৰা পোৱালি। গৰুজনী সেইজনী আমাৰ বৌকো লৈ আহিলোঁ, মানে বৌৰ বহুত কষ্ট হ'ল। হাবিয়ে হাবিয়ে আহিলোঁ, বিৰিণাৰ মাজে মাজে আহি পেলাই মানে ইয়াত পালোঁ বিচাৰি বিচাৰি। সেইজনী আমাৰ গৰু নহয়। যিটো গৰখীয়া গৰু আছিলে সি ক'লেগৈ আমাৰ গৰু বুলি, সিও চিনি নাপায় অথচ। পথাৰৰ মাজতে আছোঁ, বাইক থৈ দিলোঁ মই একদম মাথাউৰিৰ কাষত। গোটেই নতুনকৈ ৰাস্তাবোৰ বনাইছে, মাটিবোৰ খলা বেমাৰ হৈ আছে। তো ব'ল যাওঁগৈ, ব'ল এতিয়া যাওঁগৈ আৰু। বাচিলোঁ, আমাৰ গৰু নহয়, কিন্তু গৰু আমাৰখিনি এতিয়া পোৱা নাই। গৰু এইফালে এইটো এৰিয়াত নায়েই গৰু, আমাৰখিনি পোৱা নাই। বৌয়ে বহুত কষ্ট পালে, মানে মোৰ মায়ে বহুত কষ্ট পালে। ডিঙাৰ মাজত আহিলোঁ, তো এতিয়া বাইকতে উঠাই মই বৌ বুলি মাতোঁ, মোৰ নাম আইক দেই, মই মাক মই বৌ বুলি মাতোঁ। বৌক বাইকত লৈ আৰু যামগৈ আৰু। গৰু নাই পোৱা, খেতি বিচাৰিয়ে ফুৰিছে। এইখন পথাৰ কিমান ডাঙৰ পথাৰ, আপুনি বিৰিণাৰ মাজে মাজে চাওক। ইয়াত মানে গৰু পোৱালি জগিলে থাকিব বাৰু, অথচ ইয়াত বাঘ চাঘ নোলায়, মুকলি পথাৰ যে। বহুত ডাঙৰ পথাৰ। চাৰিও ছাইডৰ ভিউটো চাই লওক, কিমান সুন্দৰ ভিউ, বহুত ধুনীয়া। এইফালে ধোঁৱা ওলাই আছে দেখিছেনে? এইফালে মানে এতিয়া বিৰিণাবোৰ, মানে এই বিৰিণাবোৰ যে দেখিছে, বিৰিণা খেৰবোৰ, এইবোৰ অলপ মানে পকি গৈছে আৰু কিছুমানে জ্বলাই দিছে। পিকনিক খাবলৈ অহা মানুহে জ্বলাই দিছে। এইবোৰ ধোঁৱা ওলাই আছে দেখিছে, চাৰি চাইড ধপ 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 ফুটি আছে যে, এইবোৰ দিছে চবতে জ্বলাই দিছে। এতিয়া হয়তো ৰাতিটো জ্বলি থাকিবলৈ আছে। এখন বিৰিণা মানে ৰাতিটো জ্বলি থাকিব। এই বিৰিণাবিলাকৰ মানে যিবিলাক ছাই উৰে, এইবোৰ একদম আমাৰ গাঁৱত সোমাই যায়গৈ, গাঁৱত পৰি যায়গৈ, বহুত দূৰ গুচি যায়। নাহৰণি, কোৰালগুৰি এনেকুৱা ছাইডত পৰি যায়গৈ, ওপৰে ওপৰে গৈ। তো ভিউটো চাই লওক, বহুত ধুনীয়া লাগিছে। টেনশ্যনটো দূৰ হ'ল বাৰু, গৰুজনী আমাৰ নহয় যে, সেইটো কাৰণে বাচি গ'লোঁ। তো বৌক এতিয়া বাইকতে লৈ যামগৈ, অলপ দূৰ খোজকাঢ়িব লাগিব। বাইক আছে একদম সিটোমূৰত বাইক আছে, বৌক বাইকতে লৈ যামগৈ। গৰু আমাৰখিনিও বিচাৰি পোৱা নাই, জ্বলাই দিছে পুৰা। ফেঁচু চৰাই ৰজা ফেঁচু চৰাইবিলাকে পুৰা পহু কৰিছে, এই ধৰি ধৰি বহুত ফেঁচু চৰাই। তো এইখনেই আমাৰ কাকডোঙা নদীৰ কাষৰ পথাৰ, আৰু ইটো ছাইডেও বহুত ডাঙৰ পথাৰ আছে। এয়া নদী মেঠাই লাগি আছে এই ছাইডতে, আপোনাক দেখাম। এইবোৰ জ্বলাই দিছে দেখিছেনে? আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ, পূৰা জ্বলি থাকিব, একদম ৰাতিভৰ জ্বলি থাকিব। নদীৰ কাষৰ বিৰিণা বহুত শুকাই আছে, কোনোবাই মানে জ্বলাই দিছে, বহুত জ্বলি থাকিব। পিকনিক খোৱা পাৰ্টিবিলাকে জ্বলাই দিছে, তো ৰাতিভৰ জ্বলি থাকিব, জ্বলি জ্বলি গৈয়ে থাকিব। বহুত দূৰলৈকে বিৰিণা আছে, আপোনালোকে ধৰিব পৰা নাই, চাই বহুত দূৰলৈকে আছে। এইবোৰ চব জ্বলি ৰাতিৰ ভিতৰত ভস্ম হৈ যাব।
এইটো ৰাস্তা বনাইছে কিমান ডাঙৰকৈ চাই লওক 4 লাইন বনোৱা দি বনাইছে কিমান প্ৰায় 30 ফুটমান বহলকৈ মাটি পেলাইছে ওখৰে এবাৰ মাটিবোৰ সমান কৰা নাই ডাম্পাৰ ইফালে চলা নাই কিন্তু এটা মূৰৰ পৰা চলাই আহি আছে বহুত ৰাস্তা বনাইছে কি কৰিব আৰু মাজে মাজে মানে অকণমান লিক এটা আছে গাড়ী যোৱা এই লিকটোতে আহি আছোঁ এইটো লিক চাই লওক চাৰো চাইডে ৰাস্তাই বনাই আছে কি কৰিব মানে সেইটো আমি গমেই পোৱা নাই কি হ'ব ইয়াত এই মানে এইবোৰ চৰকাৰী ভূমি কিছুমান পৰি আছে হয়তো ইয়াত মানে এই কা আন্দোলনৰ বাংলাদেশী লৈ আহিব পাৰে দেই অলৰেডিটো কা গৃহীত হৈ গ'ল বাংলাদেশী লৈ আহিব পাৰে এইটোৰ পৰাহে বহুত ভয় আছে আৰু তো আপোনালোকে অলপ হ'লেও উপলব্ধি কৰিব এইবিলাক জেগাত যদি এইবোৰ বহুত এৰিয়া পৰি আছে গিজিং মাটি চৰকাৰী ভূমি পৰি আছে এইবিলাকত প্ৰায় 10খন 15খন গাঁও বহিব পৰা মাটি আছে এই ৰাস্তাবোৰ বনাইছে আৰু একদম এইটো এটা ডাঙৰ কথা হৈ পৰিছে যে ইয়াত মানে খাপৰি লগাই দিছে ৰাস্তাটো মানে একদম ধুনীয়াকৈ খাপৰি লগাই দিছে পকা অলৰেডি আমাৰ যিবিলাক PWD আছে সেই ৰাস্তাবোৰে বনোৱা নাই তো কুৰালগুৰিৰ পৰা যিটো ৰাস্তা ডাইৰেক্ট আগত মৌবন্ধানী নামাকৰণ আছিলে তাৰপিছত মালিক শ্বাহ নামত মই আগৰ ব্লকতো কৈছোঁ চৈয়দ আব্দুল মালিক শ্বাহ নামত নামাকৰণ হৈ গ'ল এই কুৰালগুৰিৰ পৰা যিটো পথ আমাৰ আহিছে যোৰহাটৰ অভিমুখে সেইটো আগত মৌবন্ধালী পথ আছিলে কিন্তু সেইটো অলৰেডি নামাকৰণ হৈ আছে মালিক শ্বাহৰ পথত কিন্তু কাকডোঙা দলঙৰ ইপাৰলৈ হ'বনে এই যোৰহাট মানে কাকডোঙা দলংখনে যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট দুটা ভাগত বিভক্ত কৰিছে কাকডোঙা দলঙৰ এটা মাথা গোলাঘাট ডিষ্ট্ৰিক্ট আৰু পাৰ হ'লে এইটো এৰিয়া যোৰহাট ডিষ্ট্ৰিক্ট হয় তো এতিয়া মই আছোঁ যোৰহাট ডিষ্ট্ৰিক্টত যোৰহাট ডিষ্ট্ৰিক্টৰ পাৰ হৈ সেইটো পথৰ নাম মালিক শ্বাহৰ নামত নামাকৰণ হয়নে নাই ক'ব নাজানো কিন্তু অলৰেডি জানো যে গোলাঘাট ডিষ্ট্ৰিক্টৰ ইটো মাথাৰ পৰা এইটো মাথালৈ মানে নামাকৰণ হৈ আছে মালিক শ্বাহৰ নামত তো গোটেই এখন খাপৰি লগাই দিছে বহুত ৰাস্তা বনাইছে এইবিলাক মই আগত কৈছিলোঁ যে কাকডোঙাৰ কাষলৈ গ'লে আপোনালোকক দেখাম কিন্তু মই খাপৰি লগোৱা ৰাস্তাৰ ফালে যোৱা নাই তো পিছৰ পৰ্যায়ত দেখাম সেইবোৰ জ্বলি আছে পুৰা ডাঙৰ ডাঙৰ কেওফালে লগাই দিলে এইফালে লগাই দিলে আগত লগাই দিলে মই সেইখিনিত আপোনালোকক দেখাওঁতে লগাই দিলে আৰু এয়া মই বাইকৰ ওচৰ পাই গ'লোহি মাথাৰে আহি পেলাই বনোৱা ৰাস্তাটোদি আহি তো বাইকখন ষ্টাৰ্ট দি মই বৌকো তুলি লৈ বৌ বহুত কষ্ট হৈছে গৰু বিচাৰি আৰু গৰুকেইটা বিচাৰিব লাগে এয়া কাকডোঙা নদী পানী বহুত কমি আছে চাই লওক মই দলঙৰ ওপৰৰ পৰা দেখাইছোঁ ভিউটো কিমান সুন্দৰ ভিউ চাই লওক কালি এইখন জেগাতে আমি পিকনিক খাইছিলোঁ কিমান সুন্দৰ ভিউ চাই লওক কিন্তু চাৰো চাইডে ৰাস্তা বনাইছে সেইটো এটা ৰাস্তা দেখাইছোঁ আৰু এইফালে এটা ৰাস্তা দেখাইছোঁ চাওক এইটো ৰাস্তা আৰু আগত বহুত দূৰলৈ মোৰ কেমেৰাই ধৰিব পৰা নাই আগতো আছে কেইবাটাও ৰাস্তা আৰু এইফালে এটা বনাই আছে এইটো চাওক ঢেৰ ৰাস্তা বনাইছে কিয় বনাইছে কি কথা আমি নাজানিম বৌ গৈ আছে তো বাইকতে লৈ আহিলোঁ ইয়ালৈকে মোৰ ঘৰলৈ প্ৰায় 1 কিলোমিটাৰমান আছে বাইকতে লৈ যামগৈ আৰু তো সৰুকৈ ভিডিঅ' এটা দিলোঁ আমি আৰু গাঁৱলীয়া মানুহ আৰু এইবিলাক ভিডিঅ' নিদি আৰু বেলেগ ভিডিঅ' দিবও নোৱাৰোঁ দিয়কচোন তো কাকডোঙা কাষলৈ আহিব আপোনালোকক পিকনিক খাবলৈ এতিয়া পিকনিক পাৰ্টি জানুৱাৰী মাহত বহুত পিকনিক পাৰ্টি আহি আছে খাবলৈ জেগা বহুত ধুনীয়া হৈ গ'ল পিকনিক খাব পাৰিব বহুত সুন্দৰ প্লেচ তো আহক পিকনিক খাওক আৰু এনজয় কৰক বাই